ৰঙিয়াত বিজেপিৰ প্ৰচাৰ সভাত মুখ্যমন্ত্ৰীৰ তীব্ৰ আক্ৰমণ ইউপিপিএল বিপিএফক কঠোৰ সমালোচনা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ভিচিডিচিৰ বিৰুদ্ধে আক্ৰমণাত্মক মুখ্যমন্ত্ৰী বিটিচিত বিজেপি আহিলে ভিচিডিচি নিৰ্বাচন পাতি গঠন হ'ব 10 সহস্ৰাধিক ৰাইজৰ মাজত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ইউপিপিএল আৰু বিপিএফক সমালোচনা কৰে বিজেপি আহিলে বিটিচিত ভিচিডিচি নিৰ্বাচন পাতি গঠন হ'ব বিটিচি চৰকাৰত বহুত এন্দুৰ নিকনি আছে বুলি কটাক্ষ মুখ্যমন্ত্ৰীৰ গৌৰৱ গগৈ সন্দৰ্ভত এছআইটিৰ প্ৰতিবেদন মুকলি কৰা হ'ব বুলি মুখ্যমন্ত্ৰীয়ে জনায় ৰাজনৈতিক আৰু আইনগত দুই দিশত পৰিণাম দেখা যাব বুলি স্পষ্ট কৰে মুখ্যমন্ত্ৰীয়ে লগতে গৌৰৱ গগৈক ব্যক্তিগতভাৱে লক্ষ্য কৰি তীব্ৰ সমালোচনা মুখ্যমন্ত্ৰীৰ মই আজি 3খন মিটিং কৰিলোঁ ৰাইজৰ পচন্দ উৎসাহ ৰিজাল্ট কি হয় বেলেগ কথা কিন্তু ভেৰগাঁও ভৈৰৱকুণ্ড গোৰেশ্বৰ এনে মিটিং দেখিলে এনেকুৱা লাগে যেন 3খনতে বিজেপি বহুত ভোটত জিকিব আপোনাৰ ৰুক্তি ডাঙৰ বোৱাৰীয়ে দুবাৰ খোৱালে এতিয়া সৰু বোৱাৰী সেই কথাটো কেনেকৈ ক'ব চাওক এবাৰ বিপিএফ জিকিলে ইউপিপিএল জিকিলে বিজেপিক কোনেও টেষ্ট কৰা নাই একবাৰ বিজেপিক টেষ্ট কৰিব লাগে যেনেকৈ অসমৰ ৰাইজে এবাৰ বিজেপিক টেষ্ট কৰিলে আকৌ দুবাৰ কৰিলে এবাৰ আকৌ তৃতীয়বাৰ কৰিব মই ভাবোঁ যে এবাৰ বিটিচিত বিজেপিৰ শক্তিশালী চৰকাৰ আহিলে বিটিচিৰ বহুত সমস্যা লগে লগে নোহোৱা হৈ যাব বিটিচিৰ এন্দুৰ নিগনি কোন বাৰু যিবিলাকে ৰাইজক চাউল নিদিয়ে অৰুণোদয় লাগিলে টকা খোজে ঘৰ লাগিলে টকা খোজে এইবিলাকে ইন্দুৰ নিগনি আৰু চাওক তাৰ মানে বিজেপিৰ পজিশ্যনটো ভাল হৈছে শেহতীয়াভাৱে আজি দুদিন আগত অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দেৱৰীয়ে প্ৰকাশ কৰিছে যে বিটিচিত যদি এইবাৰ বিজেপি চৰকাৰ আহে দলে বিচাৰে তেওঁ বিটিচিৰ CM হ'ব মইতো তেওঁক স্পীকাৰ হিচাপে বিচাৰি আছোঁ বৰ্তমানলৈকে পিছৰ কথা পিছত দেখা যাব চাওক তেওঁ স্পীকাৰ তেখেতৰ কথাৰ ওপৰত মই কমেণ্ট দিয়াটো উচিত নহয় কাৰণ আমি স্পীকাৰক সন্মান কৰোঁ আৰু স্পীকাৰৰ পদমৰ্যাদা এটা বেলেগ ধৰণৰ গতিকে তেখেতে আপোনালোকক যি কৈছে সেইটো আপোনালোক আৰু তেখেতৰ মাজত ইয়াত আৰু মূৰ সোমোৱাৰ কোনো স্থান নাই আপোনাৰ কাৰ্যকালত কালিৰ দিনটো সবাতোকৈ ডাঙৰ দুটা প্ৰতিবাদী আন্দোলন মৰাণ জনগোষ্ঠী আৰু চাওক তেওঁলোকে চিডিউল ট্ৰাইবৰ কাৰণে আন্দোলন কৰি আছে কোনো আমাৰ বিৰুদ্ধে আন্দোলন কৰা নাই চিডিউল ট্ৰাইব লাগে তেওঁলোকৰ দাবীটোক আমিও সমৰ্থন কৰোঁ গতিকে এইটো কাৰো বিৰুদ্ধে আন্দোলন নহয় আন্দোলনটোত বিজেপিৰ মানুহো লগত আছে কাৰণ এইটোত গোটেই জাতিটোৰে দাবী হয় মৰাণত বিজেপি আছে তেওঁলোকো আন্দোলন কৰিছে কোচ ৰাজবংশীত বিজেপি আছে তেওঁলোকো আন্দোলন কৰিছে দাবীটো ন্যায্য দাবী বেয়া আৰক্ষীৰ আক্ৰমণ হ'ব নালাগিছিল যোৱাকালি লগে লগে মই অচিক ছাছপেণ্ডো কৰিছোঁ 5 দিনৰ ভিতৰত তদন্তও কৰিব দিছোঁ কাৰণ আমি পুলিচক হাতত লাঠি লোৱা ব্যৱস্থাটো মই নিজে ভাল নাপাওঁ একদম দৰকাৰ নহ'লে প্ৰত্যেক মিটিঙতো কৈ থাকোঁ কিন্তু 2-এজন পুলিচে কেতিয়াবা চবটো আৰু আমাৰ দিনত এপইণ্টমেণ্ট পোৱা পুলিচ নহয় গতিকে নিজৰ নিজৰ চবৰ দৰ্শনো থাকে বহুতে কাৰোবাৰ দিনত যদি চাকৰি পাইছিলে অলপ বিজেপিক বিপদত পেলাওঁ বুলি 2-এটা কাম কৰি দিয়ে তেনেকুৱা অফিচাৰো থাকে গতিকে মই 5 দিনৰ ইনকুৱাৰী দিছোঁ আৰু আমি যোন দোষী আমি ব্যৱস্থা ল'ম শেহতীয়াভাৱে বিটিচিত যিবিলাক নিযুক্তি হ'ল তাত অনিয়ম হোৱাৰ অভিযোগ উত্থাপন হ'ল বিজেপি মই কমেণ্ট একো নিদিওঁ কাৰণ মই যিহেতু তথ্যটো নাজানো কিন্তু বিজেপিৰ চৰকাৰ আহিলে অসমত যেনেকৈ চাকৰি নামত কোনেও তামোল এখনো খাব নোৱাৰে বিটিচিটো খাব নোৱাৰিব ৰঙিয়াৰ পৰা হুছেইন আহমেদৰ ৰিপৰ্ট NK24 আছাম